দুখৰ কথা তেতিয়া আমাৰ হল নাছিলে, হল বহুত কম, আমি সেইকাৰণে ভালকৈ ৰিলিজ কৰিব নোৱাৰিলোঁ। এতিয়া মই এখন চিনেমা বনাইছোঁ, তাৰ নাম কাঞ্চনজংঘা। সেইখন মঞ্জাৰ বাপেক, মঞ্জাৰ যি চাইছে কাঞ্চনজংঘা চালে গম পাব যে মই কাঞ্চনজংঘাখন মঞ্জাৰ বাপেক হয় এখন। চ' ছেপ্টেম্বৰ ৰিলিজ কৰিম, কাঞ্চনজংঘা চাব। আৰু আজি কাঞ্চনজংঘাৰ ইউনিটৰ আমাৰ এক্টিং লাইনত কোনো নাই, অকল মই আছোঁ। খালি পুনম আছে, আপোনালোকে এংকৰ কৰিছে। পুনম ইফালে, পুনম নাথ, তাই এটা গান লিখিছে মোৰ তাত, সমীৰে লিখিছে, পুনমে লিখিছে। আৰু কাঞ্চনজংঘাৰ এটা খুব বিদ্ৰোহী গান এটা মই লিখিব দিছোঁ। মই তাক লিখোঁতে কৈছিলোঁ যে এইটো ল'ৰাৰ গান, এইটো ল'ৰাই লিখা গান, কমপ্লিটলি এটা বিদ্ৰোহী মনোভাৱ। তাই তেতিয়া মোক ক'লে যে বিদ্ৰোহী মনোভাৱটো ছোৱালীও থাকে, মই লিখিব পাৰোঁ। আৰু খুব ধুনীয়া লিখিছে, এটা হাত চাপৰি তাইৰ কাৰণে। থেংক ইউ। চ' কাঞ্চনজংঘালৈ আহি আছোঁ ছেপ্টেম্বৰত, ড'ন্ট মিছ ইট।